অন্ত্যোদয় আমাৰ লক্ষ্য। যেতিয়াই আমি ইলেকশ্যনৰ মিটিঙত যাওঁ, দুখীয়া লোকসকলে কয় যে আমাৰ ৰেচন কাৰ্ড নাই। আজিৰ সভাত আমি সিদ্ধান্ত ল'ম, আজিৰ সভাত আমি প্ৰতিজ্ঞাবদ্ধ হ'ম যে অহা 6 মাহৰ ভিতৰত আমি আৰু 50 লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিম, বিনামূলীয়াৰ চাউল দিম। সেই সিদ্ধান্ত আজি আমি ৰাইজৰ আগত ক'ব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ সভাতে আমি আৰু এটা সিদ্ধান্ত ল'ব খুজিছোঁ। আমাৰ আয়ুষ্মান, প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনা, কিছুমানৰ হাতত আমাৰ কাৰ্ড আছে, কিছুমানৰ হাতত কাৰ্ড নাই। অহা 1 জানুৱাৰীৰ পৰা যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে 5 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি লাভ কৰিব। সেই কথাও আজিৰ সভাতে আমি ক'ব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, অন্ত্যোদয় আমাৰ লক্ষ্য। সকলো পৰিয়ালত বিনামূলীয়া চাউল পাব। সকলো পৰিয়ালে ক্ৰমান্বয়ে অৰুণোদয় আঁচনিৰে যুক্ত হ'ব। ভাৰতৰ আৰু আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী নিবনুৱাই কৰ্ম সংস্থাপনেই হওক, আত্মসংস্থাপনৰ বাট বিচাৰি পাব। আৰু প্ৰতি ঘৰ মানুহে অন্তত 5 লাখ টকালৈকে স্বাস্থ্য বীমা আঁচনিৰ সুবিধা পাব। এই অন্ত্যোদয়ৰ লক্ষ্যৰে আমি আগবাঢ়িব খুজিছোঁ।